দণ্ডি ছাৰক বিদায় দিবলৈ যাই আছোঁ কিন্তু বহুত দুখ লাগিছে ইমান ছাৰে বহুত ভালকৈ ক্লাছ কৰিছিল পিছলৈ যাতে আমি এনেকুৱা ঠিক ছাৰ নাপামেই বহুত দুখ লাগিছে আৰু ক'বলৈ ভাষাই নাই কি আমি এতিয়া যাই আছোঁ ছাৰহঁতৰ ঘৰত চাওঁ তালৈকে যাব ইমান দূৰ খোজ কাঢ়িব লাগিব আজি তিনিজনক বিদায় দিব লাগিব একেলগে তামাম ভাগৰ লাগিব বৰ্তমান লাগিছে মানে জোতা জেকেট টেকেট চব আছে না আমি আগত বহুত ট্ৰেফিক জাম হৈ আছে সেইকাৰণে আমি ফাঁচি আছোঁ ব্ৰেক মাৰিছিলোঁ আহি পালোঁ এয়া দণ্ডি ছাৰৰ সন্মুখত আমি আছোঁ দণ্ডি ছাৰৰ সন্মুখৰ পৰা একো দেখাই নাপালোঁ এয়া আছোঁ এয়া আমাৰ ফাইনেলি কিবা এটা দিব ৰ এয়া দাদাই আমাক কিবা দি আছে এই ললো ফাইনেলি অঁ ফাইনেলি পালোঁ আমি তামান দণ্ডি ছাৰে দিলে তামাম খাম এইবাৰ পেট ভৰাই খাম আৰু এই একজন ই ধৰছে ৰাস্তাতে ধৰছে মানে ইমান খাই নাই আছে আছে বোলে নাই একো নাই খাব এক টপলা খালে নেকি ঠিকে আছে ইয়াৰ আমি খাওঁ আমাক খাব দিছে এতিয়া খাওঁ আধা খালোৱে সেইখিনি খাওঁ এতিয়া সুৰক্ষাৰ আধাৰত আছোঁ আৰু এতিয়া ঘৰত যাম